নমস্কাৰ বন্ধুসকল ওপেন টাই ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাক মই জনাব বিচাৰোঁ অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন আছাম এছডৰ নাজিৰাৰ যোনখিনি 14 জুন 2019 পৰা 19 জুন 2019 আৰু 28 ছেপ্টেম্বৰ 2009 হৈ যোৱা কম্পিউটাৰ বেছ এক্সামৰ বৰ্তমান ৰিজাল্ট আউট হৈ গৈছে। আপোনালোকে ৰিজাল্ট চেক কৰি চাব পাৰে ONGCৰ যোনটো ৱেবছাইট হয় www.ongcindia.com নহ'লে আপোনাক ডিছক্ৰিপশ্যন বক্সত আপোনাক সকলোখিনি লিংকছ দিয়া হৈছে। লিংকছটোৰ পৰা আপুনি PDF ফাইল ডাউনলোড কৰি ৰিজাল্ট চেক কৰি চাব পাৰে। আপোনাক লগতে মই জনাব বিচাৰিছোঁ ONGC ফালৰ পৰা ৰিজাল্টৰ লগতে এখন নটিচ দিয়া গৈছে। ইয়াত অলৰেডি মেনশ্যন কৰা হৈছে যে আপোনালোকৰ ডকুমেণ্টছখিনি যোনবিলাকৰ ৰিজাল্ট ক্লিয়াৰ হৈছে, ডেট মিনছ শ্বৰ্টলিষ্ট হৈছে, তেওঁলোকৰ ডকুমেণ্টছবিলাক আপলোড কৰিব লাগিব। ইয়াত আপলোড কৰিবৰ কাৰণে ONGCৰ যোনটো ৱেবছাইট হয় www.ongcindia.com লিংকছটো অলৰেডি এক্টিভেট হৈ গৈছে। সেইটো 22 নৱেম্বৰৰ পৰা আপোনাক খোলা থাকিব 2 ডিচেম্বৰ 2019 চনলৈকে। সেইখিনি সময়সীমাৰ ভিতৰতে আপোনালোকৰ যোনখিনি ডকুমেণ্টছ হয় ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। আপলোডখিনি কৰাৰ পাছত ইয়াত তেওঁলোকে স্কিল টেষ্টৰ কাৰণে শ্বৰ্টলিষ্ট কৰা হৈছে, যিহেতু আপোনালোকে স্কিল টেষ্ট দিব লাগিব। তাৰপাছত ফাইনেল মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। চ' আপোনাক লগত মই জনাব বিচাৰিছোঁ যে যিমানখিনি ইয়াত ৰিজাল্ট শ্বীট দিয়া হৈছে, ৰিজাল্ট শ্বীটখিনি খুব কেটেগৰী ৱাইজতে ইয়াতে দিয়া হৈছে। আপোনালোকে কেটেগৰী ৱাইজত ৰিজাল্ট শ্বীটবিলাক চেক কৰি চাব পাৰিব। আৰু ইয়াত এখন আপোনাক লগতে জনাব বিচাৰোঁ যে ইয়াত যোনখিনি শ্বৰ্টলিষ্ট হৈছে তেওঁলোকক যিহেতু ডকুমেণ্টছ আপলোড কৰিবৰ কাৰণে ইয়াত অলৰেডি মেনশ্যন কৰা হৈছে। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন আৰু ৰিজাল্টছৰ আপডেট জানিবৰ কাৰণে কাইণ্ডলি আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ মোৰ সেই চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে ইয়াত নটিফিকেশ্যন আইকনটো প্ৰেছ কৰিব নাপাহৰিব, বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকক মই ভৱিষ্যতে এনেকুৱা ধৰণৰ ভাল জবৰ নটিফিকেশ্যন, জব ৰিলেটেড নটিফিকেশ্যন আৰু ৰিজাল্ট যিকোনো ৰিজাল্ট যদি আপডেট হয় প্ৰথমে আপোনালোকক সেই চেনেলত যোগেদি আপোনালোকক দিবলৈ মই সম্পূৰ্ণ চেষ্টা কৰিম। ধন্যবাদ আজিলৈকে।